সো এইখিনি ধুনীয়াকে দেখিছেনে আপোনালোকে কি ধুনীয়াকে খাই গৈছে এইটো মৰমে কিয় থাকে অভিমান কৰি তোমাৰ অভিমানী মৰমে মোক কৰে আমনি দুৰু দুৰু কপে বুকু খনি বুকুত তোমাক পোৱাৰ হেঁপাহ জাগে হবানে লগৰী চ' আমাক মৰম কৰিবলৈও কোনো নাই চেনেহ কৰিবলৈও কোনো নাই এনেই গুণগুলানো মন গ'ল চ' আজি হৈছে 3 ফেব্ৰুৱাৰী তাতে আকৌ সৰস্বতী পূজা পাইছেহি 5 তাৰিখে ভেলেণ্টাইন ডে কিবা কিবি চ' আজি হৈছে 3 ফেব্ৰুৱাৰী এতিয়া বাজিছে 12:30 এহঁতি ৰাতিপুৱা সৰুকেইটা আহিছিলে টিউশ্যন ল'বলৈ তাৰপৰা ডাঙৰকেইটাও আহিছিলে তাৰপৰা সিহঁতক টিউশ্যন ল'লোঁ তাৰপৰা সেয়াই অলপমান ৰ'দলৈ পিছফালে ওলাই আহিলোঁ মন গ'ল কিবা কিবি গুণগুণালে তাৰপৰা সেয়া তেনেকৈ আৰম্ভ কৰিছোঁ আৰু থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে গম পালে ভিডিঅ'টো কেনেকুৱা ধৰণৰ হ'ব চ' আজি হৈছে বইল ফিছৰ এটা ৰেচিপি ধুনীয়াকৈ তো তেনেকৈ ভিডিঅ'টো আজি কৰিম বুলি ভাবিছোঁ আপোনালোকে ভিডিঅ'টো আগলৈকে চাই থাকিব তো সেয়া চাই থাকিব আপোনালোকে তো ইয়াততো গানটো গুণগুণাই থাকিলে নহ'ব নহয় বইল ফিছটো কেনেকৈ হ'ব মাছটো আনিবগৈ লাগিব চ' মাছ আনিবলৈ যাওঁ গোটেইখিনি কি লাগে আপোনালোকৰ সেইখিনি গোটাই লওঁ তাৰপৰা আপোনালোকে চাই থাকিব তেতিয়াহে খাবলৈ পাম আৰু আপোনালোকেতো চাবলৈ পাব কাইলৈ খাব পাৰিব বনাই মেলি তো বলক চাই থাকিব চ' আজি ৰেচিপিটোৰ কাৰণে লৈছোঁ কচ মাছটো ল'লে ভাল বইলৰ কাৰণে মাছটো লাগিবই সেইকাৰণে কচ মাছটো লৈছোঁ আপোনালোকে কচ মাছটো ল'ব তাৰপৰা এইফালে লৈছোঁ আদা এইখিনি ধুনীয়াকৈ আপোনালোকে মিক্সিত নুখুন্দিব এইফালে মই খুন্দুনাত খুন্দি লৈছোঁ মানে গ্লাছত তেনেকৈ ৰাফকৈ খুন্দি লৈছোঁ বইলত তেনেদৰে ভাল আৰু ঠিক তেনেদৰে এইখিনি ৰচুনো লৈছোঁ আৰু বিশেষ বেষ্টটো বহুত বেছি লোৱা নাই আৰু এইফালে লৈছোঁ বিলাহীটো এনেদৰে ধুনীয়াকৈ কাটি লৈছোঁ আৰু এইফালে লৈছোঁ জলকীয়া ফালি ল'ব যাতে এইখিনি ফালি দি দিলে কি হ'ব জলকীয়া যিটো জালটো টেষ্টটো ধুনীয়াকৈ ওলাব আৰু গোটাকৈ দিলে ইমান খাই ভাল নালাগিব যিহেতু এতিয়া ধনিয়া ছিজন পূৰা ঘৰতে ধনিয়া আছে ধনিয়াও এইফালে সৰহকৈ লৈ লৈছোঁ আৰু এইফালে লৈছোঁ আদা পাতটো আপোনালোকে এনেদৰে ল'ব একেবাৰে মিহিকৈ কাটি নিদিব সৰুদৰে এনেকৈ বইল হৈ মানে বইল যেতিয়া কৰি থাকিম আমি তেতিয়া দি দিম নহয় আপোনালোকে চাই থাকিব ভিডিঅ'টো তাত তেতিয়া দি দিম নহয় বস্তুটো লেলি পিনি ধুনীয়াকৈ দীঘলীয়াকৈ তো এনেকৈ ল'ব চ' এইখিনিয়ে গোটেইখিনি আজি ভিডিঅ' সামগ্ৰী আপোনালোকে প্ৰচেছটো আগলৈ চাই থাকিব কেনেকৈ কি কৰোঁ কোনটো পাছত কি কৰোঁ সো আজি যেহেতু ৰেচিপিটো জুইত বনাম সেইফালে জুই জ্বলাই পানী দি থৈছোঁ কেৰাহীত আৰু আপোনালোকে এটা কথা মন কৰিব ঠাণ্ডা পানী নিদিব ঠাণ্ডা পানী যদি মাছটো কোনে দি দিয়ে বইল কৰে অলপ কেঁচা লাগে সো সেইকাৰণে মোৰ মতে মোৰ লাগে মই সেইকাৰণে গৰম পানী কৰি লৈছোঁ এতিয়া মায়ে মাছখিনি ধুনীয়াকৈ দি দিব মই আকৌ দিবলৈ কেমেৰাটো মই ধৰি থাকিবলগীয়া আছে মায়ে দি দিব এতিয়া পিছে ধুনীয়াকৈ এইখিনি ধুনীয়াকৈ দেখিছেনে আপোনালোকে দি দিছে মায়ে এইখিনি দি আছে তাৰপিছত কি কৰিম আমি যেন যিখিনি আদা ৰচুন খুলিছিলোঁ আদাও অলপ দিম ৰচুনো অলপ দিম এতিয়ালৈকে নিদিওঁ শেষত কি কৰিবলৈ থৈ দিম ধুনীয়াকৈ আৰু কি কাৰণে দিছিলোঁ আপোনালোকে জানি থাকিব ভিডিঅ'টো আগলৈ চাই দিব সেইকাৰণে চবৰে অলপ দিম এতিয়া ধুনীয়াকৈ আদা ৰচুন অলপ সেয়া মায়ে দি দিছে তাৰপৰা আমি যিখিনি ধনিয়া লৈছিলোঁ ধনিয়াও অলপ দিম আৰু আদা পাত যিখিনি দেখিছিলে যেন আপোনালোকে সেইখিনি ধুনীয়াকৈ দি দিম এতিয়া অলপ আদা পাতো অলপ দি দিম তাৰপৰা আৰু বিশেষ এতিয়া দিবলগীয়া নাই জলকীয়া আৰু বিলাহী কেতিয়া দিম কিয় দিম পিছত আপোনালোকে চাই দিব ভিডিঅ'টো এতিয়া নিমখ অলপ দি দিলে হৈ যাব এতিয়া ধুনীয়াকৈ জুইটো হিটত দি পিনি আপোনালোকে ধুনীয়াকৈ সিজাই লওক ধুনীয়াকৈ মানে আপোনালোকো সিজাব ময়ো সিজাম চাই দিব ভিডিঅ'টো চ' এয়া চাওক মাছখিনি কি ধুনীয়াকৈ সিজি গ'ল মানে আপোনালোকে যেতিয়া বইল কৰিব তেতিয়া সদায় ঢাকনিখন ঢাকি দিব যিহেতু নিমখ দিছিলে সেইখিনি নিমখখিনি বেছি চোকা হৈ যাব পানীটো শুকাই গ'লে ঢাকি ৰাখিব নহ'লে যদি বাৰে পানী দি থাকে আপোনালোকে খাবলৈ টেষ্টটো বেয়া হয় যিহেতু বইল কৰিছোঁ ন এইখিনি ধুনীয়াকৈ সিজি গ'ল দেখিলেনে এতিয়া আৰু এইখিনি বিলাহীখিনি কেলৈ প্ৰথমতে নিদিছিলোঁ আপোনালোকে গম পায়নে এইটো টেঙা বস্তু দি দিলে বস্তুখিনি নিসিজে আৰু এইফালে এতিয়া জলকীয়া দি দিম সেইকাৰণে দিয়া নাছিলোঁ আৰু ইয়াৰ সোৱাদটো থাকিবৰ কাৰণে ধুনীয়াকৈ ৰচুন আৰু আদা এইখিনি গোটেইখিনি সকলো থৈ দিছিলোঁ তাৰপৰা এতিয়া ধুনীয়াকৈ এইখিনি গোটেইখিনি দি পিনি 10 মিনিটমান আকৌ ধুনীয়াকৈ সিজাই লওঁ চ' ফাইনেলি আমাৰ ৰেচিপিটো হৈ গ'ল আপোনালোকে দেখিছেনে কি ধুনীয়াকৈ সিজিলে তো আপোনালোকক দেখাই আছোঁ মই ৰিভিউটো দি আছোঁ চাই থাকিব সকলোৱে চ' এইখিনি ধুনীয়াকৈ দেখিছেনে আপোনালোকে কি ধুনীয়াকৈ খাই গৈছে মাংসটো অলপ খাই চাইছোঁ খাবলৈ বহুত টেষ্টি হৈছে এইফালে মায়ে জুলি দিছে ভাত লৈছোঁ আৰু এইখিনি শাক লাই শাকৰ চব্জি ইমানে আৰু চ' আজি ভিডিঅ'টো ইমানে যদি ভিডিঅ' চাই ভাল আপোনালোকে প্লিজ এটা লাইক কমেণ্ট শ্বেয়াৰ মোৰ চেনেলটো চাবস্ক্ৰাইব কৰি দিব চ' আজিলৈ ইমানে ৰেচিপি ইমান আছিল কাইলৈ নতুন ভিডিঅ' লগ পোৱাৰ কাৰণে বাই বাই